হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ আপোনালোকে ভালে আছে। আজি আমি আলোচনা কৰিম সংবিধানৰ বিষয়ে। প্ৰথমটো প্ৰশ্ন হ'ল যে সংবিধান কি? উত্তৰটো চাওক। ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰা আৰু তাৰ নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে কিছুমান নীতি নিয়ম আৰু আইন কানুন থাকে। দেশ এখনৰ সুপৰিচালনা আৰু নাগৰিকৰ ৰক্ষণাবেক্ষণৰ বাবে থকা এই নীতি নিয়ম আৰু আইন কানুনবোৰকে সামগ্ৰিকভাৱে সংবিধান বুলি কোৱা হয়। অৰ্থাৎ সংবিধান বুলি ক'লে যে কিছুমান নীতি নিয়ম আছে, আইন কানুন আছে, যিবোৰ চৰকাৰে ফ'ল' কৰে বা জনসাধাৰণে ফ'ল' কৰে। তাৰপিছত পেৰেগ্ৰাফ লিখিছোঁ যে গতিকে সংবিধান হ'ল কিছুমান আইন আৰু নীতি নিয়মৰ সমষ্টি, যাৰ নিৰ্দেশ মতে দেশ এখনৰ শাসন কাৰ্য পৰিচালিত হয়। নেক্সটত চাওক যে সংবিধানক ৰাষ্ট্ৰৰ সৰ্বোচ্চ আইন বুলিও জনা যায়। অৰ্থাৎ সংবিধানখন হৈছে ৰাষ্ট্ৰৰ সকলো আইনৰ ওপৰত, ইয়াৰ ওপৰত আৰু আইন নাই, সৰ্বোচ্চ। প্ৰত্যেক ৰাষ্ট্ৰৰ এখনকৈ নিজস্ব সংবিধান থাকে। সংবিধান নোহোৱাকৈ ৰাষ্ট্ৰৰ অস্তিত্বৰ কথা কল্পনা কৰিব নোৱাৰি। এইখিনি বুজিবলৈ বন্ধুসকল যে সংবিধান কি। নেক্সট আমি চাম যে সংবিধানৰ প্ৰকাৰ। কি প্ৰকাৰ সংবিধান আছে চাওক। সংবিধান আছে 4 প্ৰকাৰ। প্ৰথমটো হৈছে লিখিত সংবিধান, যাৰ লিখিত ৰূপ আছে। তাৰপিছত আছে অলিখিত সংবিধান, যাৰ কোনো ধৰণৰ লিখিত ৰূপ নাই। তাৰপিছত আছে নমনীয় সংবিধান, অৰ্থাৎ নমনীয় সংবিধান বুলি ক'লে যাক সহজতে সংশোধন কৰিব পৰা যায়। তাৰপিছত আছে অনমনীয় সংবিধান। অনমনীয় সংবিধান বুলি ক'লে ইয়াক সহজতে সংশোধন কৰিব পৰা নাযায়, ইয়াৰ বাবে বিশেষ পদ্ধতিৰ প্ৰয়োজন আৰু এক জটিল পৰ্যায়ৰ মাজেদি গৈহে ইয়াক সংশোধন কৰিব পৰা যায়। তাৰপিছত চাওক, তলত কিছুমান পইণ্ট লিখিছোঁ মই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন আধুনিক যুগৰ প্ৰথম লিখিত সংবিধান। তাৰপিছত ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, ছুইজাৰলেণ্ড, ফ্ৰান্স আদি ৰাষ্ট্ৰৰ সংবিধান হৈছে লিখিত সংবিধান। এইকেইখন ৰাষ্ট্ৰৰ সংবিধান হৈছে লিখিত সংবিধান, যাৰ লিখিত ৰূপ আছে। তাৰপিছত চাওক, ইংলেণ্ডৰ সংবিধানখন হৈছে নমনীয় সংবিধান। ইংলেণ্ডৰ সংবিধান হৈছে নমনীয়, অৰ্থাৎ ইয়াক সহজতে সংশোধন কৰিব পৰা যায়। তাৰপিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন হৈছে অনমনীয় সংবিধান, অৰ্থাৎ ইয়াক সহজতে সংশোধন কৰিব পৰা নাযায়, যাৰ বাবে এক বিশেষ পদ্ধতিৰ প্ৰয়োজন আছে বা জটিল পৰ্যায়ৰ মাজেদি গৈহে সংশোধন কৰিব পৰা যায়। তাৰপিছত ভাৰতৰ সংবিধান নমনীয় আৰু অনমনীয় সংবিধানৰ সংমিশ্ৰণ। অৰ্থাৎ ভাৰতৰ সংবিধানখন নমনীয় আৰু অনমনীয় দুই ধৰণৰ সংবিধানৰ ৰূপ আছে। বন্ধুসকল, আৰু এটা কথা মন কৰিব যে অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে, ই অলিখিত ৰূপত নাথাকে। বন্ধুসকল, আজি এইখিনি আলোচনা কৰিলোঁ। আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। সংবিধান কি এইখিনি লিখিছোঁ। তাৰপিছত সংবিধানৰ প্ৰকাৰ আলোচনা কৰিলোঁ। তাৰপিছত কোনখন ৰাষ্ট্ৰত কেনেকুৱা ধৰণৰ সংবিধান আছে এইখিনি আলোচনা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব। ধন্যবাদ।